খৰিচা লগত পোৰা মাছৰ পিটিকা আমাৰ অসমীয়া মানুহৰ আবেগ ভাতৰ লগত পিটিকা জুতি ভাতৰ লগত এনেকুৱা পিটিকাকণ পালে মোৰ ঘৰত কিন্তু সকলোৱে সেইদিনাখন পেটলৈ দুগৰা ভাত বেছিকৈ যায় এইফালে মাছখিনি ধুনীয়াকৈ বাছি কুচি ল'লোঁ আৰু কটাৰীখনে মাছৰ পেটটো অকণমান কাটি দিছোঁ যাতে মাছটো মোৰ ধুনীয়াকৈ সিজি যায় আৰু লগত নিমখ হালধি মিঠাতেলকণো ধুনীয়াকৈ সোমাই যায় এইফালে মই হালধি অকণমান নিমখ অকণমান মিঠাতেল অকণমান দি মাছখিনি ভালদৰে সানি ল'লোঁ আৰু সনাৰ পিছত ধুনীয়াকৈ গেছটো জ্বলাই ইয়াতে এতিয়া মাছ কেইপিচ দি দিম মাছ কেইপিচ দিয়াৰ পিছত বেছি টাইম নালাগে সিজিবলৈ মাজে মাজে ইলুটি কৰি থাকিব ইলুটি কৰাৰ পিছত ইয়াতে মই আদা নহৰু এটাও পেলাই দিলোঁ যিহেতু পিটিকাৰ লগত নহৰু পোৱা গোন্ধটো আৰু শুকান জলকীয়া পোৱা গোন্ধটোৱে এটা বেলেগ এটা সোৱাদ এটা আনি দিয়ে আৰু এইফালে মোৰ মাছখিনি সিজি হৈ গ'ল হোৱাৰ পিছত ইয়াতে কাঁইটখিনি অঁতৰাই ল'লোঁ অঁতৰোৱাৰ পিছত ইয়াতে ধনিয়া পিঁয়াজ মিঠাতেল আৰু নেমু এডোখৰ লৈ লৈছোঁ আৰু এইফালে মই খৰিচা 1 চামুচো উলিয়াই থৈছোঁ ধুনীয়াকৈ এইখিনি মিক্স কৰি কাটি কুটি ধুনীয়াকৈ হৈ গ'ল আৰু হোৱাৰ পিছত এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিম আৰু আপোনালোকৰ চাগে লোভ লাগিছে দেখি তেন্তে ডাৱৰীয়া বতৰৰ এনেকুৱা পিটিকাকণৰ জুতি ল'বলৈ ৰখি থাকিব নালাগে সকলোৱে লওক আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই